পপুলাৰ মাষ্টাৰৰ তাতে টিউচন দিবিচোন এবাৰ চাবি তই মই ষ্টেণ্ড মাৰিম 4টা লেটাৰ মাৰিম কৈ দিছো মই মাৰবি তই ষ্টেণ্ড তই পৰীক্ষাতে ষ্টেণ্ড মাৰা নে কতে মাৰা তই মাইৰে মাথা দে ষ্টেণ্ড মাৰি আছা তই চাবিচোন মই এবাৰ মেট্ৰিকত ষ্টেণ্ড মাৰিমে খালি তই এটা মোক ডাঙৰ চাই মোবাইল দিব লাগিব দে দে এতিয়া এই হাপা মুখখানেদি কান্দা কাটা বন্ধ কৰ মই মোবাইল দিম দে কালি যাই কেনে মই পপুলাৰ মাষ্টাৰৰ তাতে টিউচন দি থৈ আহিম কিন্তু তই ষ্টেণ্ড মাৰবাই লাগিব নেদলি নহ'ব এতিয়া কান্দা কাটা গোটাই বন্ধ কৰ হাপাৰ মুখখানো মেলাটো অলপমান বন্ধ কৰ বাপ্পা ঐ এই গুৱাহাটীত বোলে গুৱাহাটীত এই গাঁৱতো কম মন হয় দে পপুলাৰ মাষ্টৰ এটা কাঠিত মহামাৰী মাৰি বহি আছা হাপা মোৰ মাক আহিছা এতিয়া যা বহিছোৱে যা পিছে ইমান দিনে নাহা মানুহটো বা কি সকমত আহিলি আমাৰ ফালেচোন নাহাই হৈছাই নকব দিয়ক ছাৰ এটা কথাৰ কাৰণে মই আপোনাৰ ওচৰত আহিব লগা হ'ল বহকচোন বহক আপোনাক বহাৰ পিছত কম দেচোন দে কি বা কথা দেচোন কওক মাষ্টৰ বাবু মই বৰ বেমেজালিত পৰিছোহে আমাৰ আপিটোৰ কথাটো আপুনি জানেই একবাৰকে 4বাৰ মানহে এইটোতে ফেল কৰিছে তাই লগৰ আপি কলেজত পঢ়লা ইঞ্জিনিয়াৰ হল ডক্টৰ হল আমাৰ তাই এইটোতে তাই 5বাৰ মান ফেল কৰি আছে এইবাৰো তাই ফেল কৰিছে মই সেইকাৰণে ভাবছো আপোনাৰ তাতে টিউচন দিম বুলি আপুনি টিউচন কৰিব পাৰিব না আমাৰ আপিটো মই যিহেতু মাষ্টৰৰ উপাধি পাইছো চেষ্টা এটা কৰি চাব লাগিব আপিটোক লৈ ভিচোন লৈ ভিতাই কিন্তু এটা কথা নহয় আপোনাৰ ছোৱালীটো স্কুলত যাহে দেখো কিন্তু আজিলৈকে মই স্কুলৰ বাৰান্দাত উঠাই দেখা বাহৰ তলতহে চোন দেখা পাওঁ স্কুল যায় বুলি কয় না ঘৰৰ পৰা হলি তাই পিন্ধি উৰি স্কুলকে যাম বুলি কয় আৰু কাঁহী খান ল'বা নাপাৰে আৰু মই যদি কওঁ বোলে কাঁহী খান কিয় লৈছা তাতে ভাত দিব নহয় সেইকাৰণে ময়ো যা বুলি হেৰে না স্কুলকে যায় বুলি ভাবো তাৰে পিছত যি আৰু ক'ৰবাত বাহৰ তলত যায় মইতো নাজানো দে 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 এইগিলাখান যিয়ে নহওক কালিৰ পেৰে হাপা মোক টিউচনত আহিবা দিবি কেইটা বজাত আহিবা দিম ছাৰ এনে বেলা নুডু পাওঁতে 4:30 মানত আহিবা দিবি হ'ব দিয়ক মই লৈ আহিম আৰু এটা কথা আৰু এটা কাম কবি যদি বেয়া নাপা আহোঁতে হাপা মোৰ হাতত কণ্টেলৰ এটাৰ মালপোৱা বনাই পঠাবি টিফিনত ভৰি দি সাদাবি আমাৰ মাইকীটো মৰা 2 বছৰে হ'ল তাইৰ হাতৰ কণ্টেলৰ এটাৰ মালপোৱা কম খাইছিলো না আজিকালি খাব নাপাওঁ সেইকাৰণে বনাই দিবি ছাৰ আপুনি কণ্টেলৰ এটাৰ মালপোৱা খাব খুজিছি ঠিক আছে দিয়ক মই কালি হাপা মোৰ হাতত বনাই কেনে দি পঠাম দিয়ক এতিয়া মই যাওঁ দিয়ক হ'ব কণ্টেলৰ এটাৰ মালপোৱা খাৱাৰহে কথা ৰাম ইমান দেৰি হ'ল গধূলাই হবা হ'ল ইতেনক লাগি তাই আহি পাৱা নাই হাপা মোৰ কি যি হ'ব নহয় এই লগত ছাৰ মই নহয় আছো আৰু আপোনাক গেলি মই কিবা লৈও আছো ইমান দেৰি কৰিছা বহ সোনকালে নহয় ছাৰ মাই নহয় মালপোৱা বনাব গেলি আটা বিচাৰিছিল আটা নাপাওঁতে এই লাডু এটা টেমা কিনি আনিছিল সেইকাৰণে মোৰ আহোঁতে আজি দেৰি হৈছে ছাৰ আজিকালি বোলে কণ্টেলৰ আটা নেদে যিয়ে নহওক দিচোন এইটো পিছে ইমান গোল গোল কিয়ে এইটো বোলে কিবা লাডু ছাৰ আজিকালি চৰকাৰৰ পৰা কণ্টেলৰ আটা নেদে নহয় সেইকাৰণে মায়ে মালপোৱা বনাই দি খাব নলা সেইকাৰণে লাডু টেমা আটা কিনি দি খাচ্ছি ছাৰ যিয়ে নহওক দে আনছি যি ভাবি কেনে দে তই পিছে বহ আৰু কিতা কৰিবি
এতে বহিম না স্যার অ এতে ব তোৰ কিতাপ খানো লৈচোন হেই পঢ়বা আহিছা নে ষ্টাইলৰ বাইছা কিতাপ বোলো চুলি কাডাল এতে কপালৰ লগত থাকিলি স্যাৰ তোকো কেইটা দিন নেদেখি সেইকাৰণে ধুনীয়াকৈ নচি স্যাৰ হেই ষ্টাইল কৰবা নালাগে পঢ়াত মন দি তোৰ লগৰ কেইটাই কিমান দূৰ পালা পঢ়ি কেনে তাই এইটতে বুঢ়ী হৈ আছে কেইবাৰ ফেল কৰলে এই মায়েৰে কৈ গেছি এইটতে বোলে 5 বাৰকে ফেল কৰছা ডাঙৰ হৈ আছা কোনে বিয়া পাতবই হা সেইকাৰণে এই গোবৰ থকা মাথাটোত ভাল কৰি মই এই কিতাপত যিখিনি মাল আছে গটাই ভৰি দিম ভাল কৰি মনোযোগ দি পঢ় এখন লক স্যার আর নয় স্যার গোবরখানি উলে দি মোর মাথার পাড়ায় পেলে নেটবো স্যার আমার মায় গোবরখানি দি ঘর মুছবা পারবো আজিকালি গোবর সবার কত বিচারিয়ে না পাওছি গোবৰ খিনি লৈ যাবি নেদু আমাৰ শস্যটো দিবা লগা আছে তাতে দি পিছে কিতাপখন চাওঁ এই অৱস্থা কৰছা কিতাপৰ সেইকাৰণে তোৰ মাথা দেখোন এই সৰস্বতী মাই এই কিতাপ বেয়া কৰিলে বেয়া পায় কিতাপ সদায় ভাল কৰি ডিচিপ্লিন কৰি ৰাখবা লাগে এখন আৰু কি হ'লে এখন কি হা এখন দেখো লাভ লেটাৰ ও স্যার এখন দিয়ক স্যার এখন লাভ লেটার নহয় স্যার এখন দরখাস্ত দিয়ক স্যার এখন দিয়ক এখন দৰখাস্ত এখন কাক লাগি লিখছা সেইকাৰণে পৰীক্ষাত 5 বাৰ কৰি গেৰা মাৰছা এই কথাটো তোৰ মায়েৰে জনাবা লাগব সেইকাৰণে এটা ক্লাছতে বুঢ়ী হৈ আছা আজি ধৰাত পল্লি নহয় বেটি ৰচোন এই লাভ লেটাৰতনো কি লিখছা চাও মোৰ মৰমৰ কানু মোৰ মৰম গ্ৰহণ কৰিবা উফ বাপৰে আৰু আপচাও তাই এনে মই তোমাক সদায় সদায় বাহৰ তলত লগ কৰোঁ এই ভাবি যে তুমি মোৰ কাৰণে লিপষ্টিক আনিবা পাউডাৰ আনিবা চুনুক আনিবা কিন্তু তুমি কোনোদিনে একো নানা আৰু এই কি লিখছা মাছৰ নাম বৰালি ফুলৰ নাম খেৱালি বাহ চিঠি লিখিব নাজানো মই পাখৰা গাঁৱৰ ছোৱালী বা এনকা তই ষ্টেণ্ড মাৰবি হা স্যার মই নহয় আৰু ধুনীয়াকৈ লিখবা জানো আপনি শুনব নেকি হয় নেকি ইমান জানা দেচোন দে কি জানা আৰু মুখ শুনো ও স্যার তেতিয়াহ'লে শুনব ফুল ফুলে বাগানত আৰু মেটেকা ফুলে খালত যদি মোলৈ মৰম আছে চুমা দিবা গালত আৰু পকা ধানৰ মাজে মাজে সৰু সৰু আলি আখৰ লেতেৰা বুলি নাপাৰিবা গালি আৰু ছাৰ প্ৰথমতে কি লেখো জানে প্ৰথমতে ধৰিলো কলম দ্বিতীয়তে যাচিলো মৰম তৃতীয়তে কৰিবা গ্ৰহণ চতুৰ্থতে উত্তৰ দিয়াত নকৰিবা পলম বাপৰে তইচোন পাছ ক'ত থৈ দিছা এগিলাখনত পাছ কৰিলে আৰু স্কুলৰ এই পৰীক্ষাগিলা কিয় পাছ কৰিব লাগে বনবি তই এটা মস্ত ডাঙৰ অফিচাৰনি হবি তই হয় নেকি ছাৰ তেতিয়াহ'লে মই বহুত অফিচাৰনি হ'ব পাৰিম অফিচাৰনি নহয় তই মিনিষ্টাৰনি হ'ব পাৰিম মিনিষ্টাৰনি বঢ়িয়া লাগছি ছাৰ শুনি কেনে মোৰ এনেও এটা সপোন আছে মিনিষ্টাৰনি অসমৰ মিনিষ্টাৰনি হ'ব মোৰ বহুত ইচ্ছা আছে ছাৰ আৰু এইবিলাক কি মাৰি আহিছা তহঁতৰ ঘৰৰ এই
কুকুৰা তোৰ এই ফিচাখান ছিঙি লৈছিলি নেকি? নহয় ছাৰ, এগিলা নতুন ষ্টাইল ছাৰ। নতুন ষ্টাইল কৰবা জানে, তাই কিন্তু পঢ়বা নাজানে। কিতাপৰ মাজত তাই লাভ লেটাৰ, বাহ বাহ বাহ। নহয় ছাৰ, এটা কথা, পঢ়াৰ মাজত আৰু চখ কৰাৰ মাজত এটা পাৰ্থক্য আছে ছাৰ। আগৰ মানুহে চখ তখ নকৰা কৰি কিতাপখন কাষত লৈ বস্তা এখন লৈ কেনে স্কুলত গৈছিল। আজিকালি ছাৰ ষ্টাইলো কৰিব লাগে, বেগু এখন লাগে, কাহিও এখন ভৰাই ল'ব লাগে ছাৰ। সেইকাৰণে ল'ৰাবিলাকে মই যদি চখ কৰি নাহো মোৰ দেখি নাচায় ছাৰ, সেইকাৰণে এইগিলাখান মাৰি আহিছো। সেইকাৰণে আজিকালি ল'ৰাগিলাখান মোৰ ফালে চাওঁৱে ছাৰ। দে দে যি নহওক, এতিয়া কিতাপত মনোযোগ। মই যিখিনি পঢ়ালো ভাল কৰি পঢ়, ভালকে মাথাত সোমেলো। মই আহি আছো চাদা কলা খাই। মই অহাৰ পিছত কিন্তু বস্তু দিব লাগিব দে। দে 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 ভালকে পঢ়। ছাৰে দেখোন মাথাত সোমাই ল'বা দিছি ভাল কৰি। ৰচোন মই বাৰু মাথাত নোসোমাই দেখোন। কেনেকে সোমাব লাগে বা? ল কাণেদি সোমাই চাওঁ ৰচোন। কাণেদিও নোসোমাই দেখোন। কেনেকে মাথাত সোমাই লওঁ মই এতিয়া পঢ়াখিনি? তই কি কৰি আছা এইগিলাখান? হা, তোক পঢ়বা দিছো না মাথাত এইগিলাখান লগাই থাকবা দিছো? ছাৰে দেখোন মোক দেখোন মাথাত সোমাই ল'বা দিছি। সেইকাৰণে মই আপুনি যাৰ পৰাই মই মাথাই দি সোমাবা ইমান চেষ্টা কৰি আছো, সোমাবাই পাৰা নাই ছাৰ। হে ভগৱান, কাৰ পালাত পৰলোৱে ভগৱান। হাবামুই, তোক মই মাথাত কিতাপ লগাবা দিয়া নাই, তোক এটা যি যি আছে মুখস্থ কৰবা দিছো। এ ভগৱান, কাৰ পালাত পৰলো? যাই মা, মই নৰো যা। মাইৰাক মই কম যা নৰো বুলি। যা। ছাৰ এটা কথা, কিন্তু আপুনি যদি মোক পঢ়াব নোৱাৰে তেতিয়াহ'লে মোৰ পাৱা চিঠিখনো আপুনি মাৰ হাতত দিবা নোৱাৰে। আৰু ছাৰ এটা কথা, আপুনি যে মালপোৱা বনাই আনিব দিছিল, মই লাড্ডু লৈ আহিছিলো। এই লাড্ডু কেইটাও মই লৈ চাম। মই তোক অলপ হলেও পৰিছো, এৰে আধা হলিও দিবাই লাগব। মই নেদো বুলি কৈছো। এৰে টেমাটো হলি মোক দিবা লাগব। মই নেদো, মই চিনি থম। নেদো মই। নেদি হব হাপামুই। হা, থাকান খানো হলি হলি লাগব। মই নেদো বুলি কৈছো ছাৰ, নেদো। নেদো বুলি কৈছো নহয়, নেদলোৱে যা। মই খাম, বাটে বাটে যাম, তই থাক বুঢ়া। মই মৰলো। কি দিন হ'ল প্ৰভু, কি দিন হ'ল। সঁচাকে গুৰু গোসাঁই নামানাই হ'ল। সেই আগৰ দিন নাই আৰু। সেই আগৰ দিনৰ ছাত্ৰী ছাত্ৰ বহুত বেলেগ আছিল। সেই আগৰ দিনৰ শিক্ষকক য'তে নেদেখক সেই দূৰৰ পৰা হলেও মাত এষাৰ লগাইছিল। সেই ওচৰত আহি শিক্ষকক ভৰিত ধৰি সেৱা কৰিছিল। কিন্তু আজিকালিৰ ছাত্ৰ ছাত্ৰী বিলাক নাই। আজিকালি ছাত্ৰ ছাত্ৰী দেখিলি মাত এষাৰ দিব চাৰি, দেখিলি চাইডেদি গুচি যায় মোবাইল টিপি টিপি। প্ৰণাম কৰাটো বাদেই দি, যি মোবাইলত ঠাণ্ডা, তলমুৱাত পৰ ওপৰমুৱা নহয়, দেখিলেও নেদেখান কৰে। আৰু কিছুমান এনেকুৱাও ছাত্ৰ পাইছো মই, সেই শিক্ষাগুৰুৰ আগতে চিগাৰেট টানি টানি যায়। আৰু এনেকুৱা ছাত্ৰীও পাইছো যি শিক্ষকৰ আগেদি হাতত ধৰা ধৰি কৰি পাৰ্কে না চাৰ্কে ঘূৰি ফুৰা। কি হব, সন্মান সন্মান একো নাজানা হৈছি। ভগৱান, বোলো সেই আগৰ পণ্ডিতে সেই আদি জামালত যে লিখি থৈ গৈছিল, মিছা নহয়, মিছা নহয়। বোলো হালুৱেক না মানে হালৰ হাওলা গৰু।
ও ৰান্ধনী নামানে চৰু, ও পাতিৰ ভাৰ্যাই স্বামীকো নামানে, শিষ্যই নামানে গুৰু।